জয়ন্তমল্ল বৰুৱাৰ দুৰ্গ নলবাৰীত শক্তিশালী ৰূপত অসম গণ পৰিষদ দল। নৱবৰ্ষৰ পহিলা দিনটোতে অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। 2026 বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক্ষণত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ দুৰ্গ নলবাৰীত শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদ নলবাৰী জিলা সমিতি। নৱবৰ্ষৰ পহিলা দিনটোতে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত হোটেল গেটৱেত অসম গণ পৰিষদৰ 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত দলীয় কৰ্মীসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অগপ নলবাৰী বিধানসভা সমষ্টিৰ সভাপতি সনাতন ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অগপ জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশী, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকৰাম হুছেইন, অগপৰ কেন্দ্ৰীয় সম্পাদক কুমাৰ দাস, কেশৱ চন্দ্ৰ ডেকা, জিলাৰ সাধাৰণ সম্পাদক কনকেশ্বৰ দাস, বিপুল তালুকদাৰকে প্ৰমুখ্য কৰি অগপৰ কাৰ্যকৰ্তাসকল। ভাষণ প্ৰসংগত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে উল্লেখ কৰে যে আঞ্চলিকতাবাদৰ দুৰ্গস্বৰূপ নলবাৰীত বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বিজেপিক সহযোগ কৰি আহিছিল। কিন্তু এইবেলি নলবাৰী জিলাৰ তিনিওটা সমষ্টিত অগপক অগ্ৰাধিকাৰ দিব লাগিব আৰু বিজেপিয়ে জ্যেষ্ঠ ভাতৃত্বৰ দায়িত্ব পালন কৰিব লাগিব। লগতে উল্লেখ কৰে যে অসম গণ পৰিষদ দিল্লী বা নাগপুৰৰ পৰা পৰিচালিত দল নহয়, ৰাইজৰ দ্বাৰা পৰিচালিত দল হৈছে অগপ। সেয়ে ৰাইজে বিচৰা ধৰণে এইবাৰ নলবাৰীত অগপক অগ্ৰাধিকাৰ বা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুযোগ দি বিজেপিয়ে নৈতিক দায়িত্ব পালন কৰক। আনহাতে ভাষণ প্ৰসংগত সভাৰ সভাপতি সনাতন ৰাজবংশীয়ে অৱগত কৰায় যে আগন্তুক নিৰ্বাচনত অগপ নলবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ আছে। লগতে সাজু হৈ আছে নলবাৰী সমষ্টিৰ 15,000 দলীয় কৰ্মকৰ্তা। আনহাতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইনে উল্লেখ কৰে যে যেনেকৈ নহওক আগন্তুক নিৰ্বাচনত নলবাৰীত অগপক প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুযোগ দিব লাগিব। প্ৰথম কথা হ'ল আপোনালোকে সকলোৱে জানে কিছুমান দল যিবিলাক ৰাজনৈতিক দল, কিছুমান দল দিল্লীৰ পৰা পৰিচালিত হয় আৰু কিছুমান দল পৰিচালিত হয় ক'ৰ পৰা? নাগপুৰৰ পৰা। কিন্তু আমাৰ অসম গণ পৰিষদ দল আঞ্চলিকতাবাদী ধৰ্মনিৰপেক্ষ দল পৰিচালিত হয় আপোনালোকৰ দ্বাৰা, কাৰণ আপোনালোক হৈছে অসম গণ পৰিষদ দলৰ অভিভাৱক। আৰু এতিয়াই দল অসম গণ পৰিষদ দল সৰ্ববৃহৎ এটা দল, আঞ্চলিকতাবাদী দল। এই দলটোৰ এজন আমি সাধাৰণ সদস্য হ'বলৈ পাই, এজন সৈনিক হ'বলৈ পাই আমি নিজক গৌৰৱ অনুভৱ কৰোঁ। এইকাৰণে গৌৰৱ অনুভৱ কৰোঁ, আজি যদি উত্তৰ পূব ভাৰতবৰ্ষৰ ভিতৰত এটা শক্তিশালী আঞ্চলিকতাবাদী দল আছে, ধৰ্মনিৰপেক্ষতাবাদী দল আছে, এইটোৱে হৈছে আমাৰ দল অসম গণ পৰিষদ দল। এই দলটোক জন্ম দিছিল কোনে? 8জন শ্বহীদে জন্ম দিছে, 860জন শ্বহীদ জন্ম দিছে। 8 শ্বহীদৰ কেঁচা তেজেৰে গঠিত এটা আঞ্চলিকতাবাদী ধৰ্মনিৰপেক্ষতাবাদী দল। এই দলটোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। এই দলটোৰ এটাই উদ্দেশ্য, আমি অসমীয়া। আৰু অসমত যিসকলে বাস কৰিছে প্ৰতিজনে অসম গণ পৰিষদ দলৰ আজি মই এজন এজন সদস্য সৈনিক বুলি আজি আপোনালোকৰ ওচৰত ক'ব পাই মই নিজক গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ দলৰ উদ্দেশ্য আগন্তুক এই যে নিৰ্বাচন আহি আছে 2026 চন, এই 26 চনত শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা সকলোতে আমাৰ সদস্য থাকিব লাগিব। এই আমাৰ দাবী। আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সন্মানীয় সভাপতি মানে শ্ৰী অতুল বৰাদেৱে যোৱাকালি আপোনালোকে জানে যি মত বিনিময় অনুষ্ঠান হৈছিলে সংবাদ কৰ্মী, সংবাদ বন্ধুসকলৰ লগত, তেখেতলোকে ঘোষণা কৰিছে যে এই 2026 চনটো আমাৰ অসম গণ পৰিষদ দলৰ কাৰণে এইটো আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ বছৰ হ'ব। কাৰণ এই বছৰটোতে আমি ভৱিষ্যত নিৰ্ধাৰণ কৰিম, উঠি অহা প্ৰজন্মই নিৰ্ধাৰণ কৰিম। আৰু তেখেতে ঘোষণা কৰিছে যে এইবাৰ নিৰ্বাচনত নতুন প্ৰতিনিধিক প্ৰাধান্য দিব। ইয়াতকৈ আৰু ভাল আৰু মংগল কথা, ভাল কথা কি হ'ব পাৰে আপোনালোকে চিন্তা কৰক। সেই মোৰ দলীয় সদস্য আৰু দলীয় কৰ্মকৰ্তাসকল, মই আপোনালোকক এটাই আজি অনুৰোধ কৰিছোঁ, আপোনালোকৰ শ্ৰীচৰণ সেৱা জনাই আমাৰ দুজন মহান ব্যক্তিয়ে, আমাৰ অগ্ৰজসকলে যিধৰণে আপোনালোকক ক'লে যে এই দুটি মাহ, এই জানুৱাৰী মাহটো আৰু ফেব্ৰুৱাৰী মাহটো আমি সকলোৱে যেন সেনাৰ দৰে, সৈনিকৰ দৰে কাম কৰিম অসম গণ পৰিষদ দলৰ কাৰণে। আমাৰ কেন্দ্ৰীয় সমিতিয়ে আমাক যিধৰণে নীতি দিছে, নিৰ্দেশনা দিছে, সেইধৰণে আমাৰ সন্মানীয় জিলা সমিতিয়ে কৰি গৈছে। যোৱা 30 তাৰিখে আমাৰ
কেন্দ্ৰীয় সমিতি নিৰ্দেশ আছিলে যে সংবাদকৰ্মী সংবাদ বন্ধুসকলৰ লগত মত বিনিময় অনুষ্ঠান কৰিব লাগে। আমাৰ সন্মানীয় নলবাৰী জিলাই অসমৰ ভিতৰতে প্ৰথম কৰিছে। তাৰ কাৰণে তেখেতসকলক আজি আমি এটা ষ্টেপ দি পেলাই ধন্যবাদ জনাব লাগে নলবাৰী জিলা সমিতিক। ইয়াৰ পিছতে আমাৰ কি আহিছিলে ২৭ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ বুথ সন্মিলন হ'ব লাগে। ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ নলবাৰী সমষ্টি সমিতিৰ সভাপতি সম্পাদক বা বিষয় বিভাগ কৰ্মকৰ্তাসকলক। অসমৰ ভিতৰতে নলবাৰী সমষ্টিত প্ৰথম বুথ সন্মিলন আৰম্ভ কৰিছে। ইতিমধ্যে কেইবাখনো বুথ সন্মিলনত মই আমাৰ সন্মানীয় গৰিদাস ডাঙৰীয়া আদিকে ধৰি আমাৰ জ্যেষ্ঠ দলীয় কৰ্মকৰ্তাসকলে আমি বুথ সন্মিলনত গৈছোঁ। ইয়াতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে আপোনালোকে ভাবকচোন। সেইকাৰণে আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। আমাৰ সন্মানীয় আক্ৰম ডাঙৰীয়াই কৈ গৈছে, সন্মানীয় আনন্দ ৰাজবংশী ডাঙৰীয়া জিলাৰ পৰা কৈ গৈছে যে এইবাৰ আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলে নলবাৰীৰ হাতীৰ প্ৰতীকত প্ৰতিনিধিত্ব কৰিবই। যদি আপোনালোকে মিত্ৰতা কৰক তাৰ আমি বিৰোধ নকৰোঁ, মিত্ৰতা কৰক, আমি সহমত দিছোঁ। কিন্তু মিত্ৰতা হ'লে তাৰ নলবাৰী জিলাৰ ৩টা চিটৰ ভিতৰত আমাক এটা চিট লাগিবই। আমি আপোনালোকক এইটো ৰিকুৱেষ্ট কৰা নাই, আমাৰ দাবী। কাৰণ দলৰ এজন কৰ্মকৰ্তা হিচাপে অসম গণ পৰিষদ দলৰ আমি সদস্য হিচাপে সৈনিক হিচাপে আমাৰ কেন্দ্ৰীয় নেতৃত্বক দাবী কৰা আমাৰ অধিকাৰ। এই অধিকাৰ আমি সাব্যস্ত কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যদি আপোনালোকে মিত্ৰতাৰ খাতিৰত যদি মিত্ৰতা কৰে কৰক, কিন্তু অসম গণ পৰিষদ হাতীৰ প্ৰতীকত ৩টা চিটতে নিৰ্বাচন প্ৰৱৰ্তিত হ'ব। তাৰ কাৰণে আপোনালোকক আজি আগতীয়াকৈ আমি অনুমতি লৈ গ'লোঁ। আপুনি ঠিকে শুনিছে। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ অসম তথা বিশ্ববাসীলৈ মই উল্লাস আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অসম গণ পৰিষদ দলৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰৰ আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰী কেশৱ মহন্তদেৱ, আমাৰ দলৰ পিতামহস্বৰূপ আমাৰ মাৰ্গদৰ্শক ৰাজ্যসভাৰ সাংসদ সন্মানীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱলৈ, আমাৰ সাংসদ মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰীলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ উল্লাস আৰু শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকৰো প্ৰতিটো পৰিয়াললৈ মই নৱবৰ্ষ আৰু ভোগালী বিহুৰ উল্লাস আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া কথাটো হ'ল চিধা ক'বলৈ গ'লে আপুনি যিটো কুৱেশ্যন কৰিছে এই গোটেইবোৰ এনচাৰ ইতিমধ্যে আমাৰ জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, সন্মানীয় আমাৰ নলবাৰীৰ সমষ্টিৰ সন্মানীয় সভাপতি মাননীয় সনাতন ৰাজবংশী ডাঙৰীয়াই দি গৈছে। আপোনালোকে পাইছে, অসমৰ ৰাইজে পাইছে যে যদি মিত্ৰতা হয়, মিত্ৰতা হ'লে নলবাৰী জিলাৰ 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টিত নলবাৰী জিলা অগপয়, নলবাৰী সমষ্টি অগপয় ইলেকশ্যনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব হাতীৰ প্ৰতীকত যদি মিত্ৰতা হয়। আৰু যদিহে মিত্ৰতা নহয় তেতিয়াহ'লে 3টা সমষ্টিতে হাতীৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু আজিৰ সভাটো সেইটো কথাই অৱগত কৰিছে। ইয়াতে আৰু দুনাই কোৱাৰ কোনো যুক্তি আছে বুলি মই নাভাবোঁ। আৰু আপোনালোকৰ আমাৰ সন্মানীয় নলবাৰী সমষ্টিৰ সভাপতিয়ে কৈ গ'ল, অকল নলবাৰী সন্মানীয় সমষ্টিতে 15,000 দলীয় কৰ্মকৰ্তা আগবাঢ়ি আহিছে দলৰ কাম কৰাৰ কাৰণে। আৰু তেখেতসকলে এইবাৰ আজি 1 তাৰিখে আজি ইয়াতে অংগীকাৰ কৰিছে এই আহি যিখন সাংগঠনিক সভা হ'ব, এই সাংগঠনিক সভাত অকল দলীয় কৰ্মকৰ্তা নলবাৰী সমষ্টিত 15,000 একেলগে গোট খাব। গোট খাই অসমৰ ৰাইজক দেখুৱাই দিব যে নলবাৰী সমষ্টিত অসম গণ পৰিষদ কিমান শক্তিশালী ৰূপত উপনীত হৈছে, বা আপোনালোকে দেখিব, আপোনালোকে ৰাইজলৈ এই বাৰ্তাটো লৈ যাব পাৰিব। এইখিনি মই আজি 1 তাৰিখে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু এইখিনি ক'বলৈ পাই অসম গণ পৰিষদ দলৰ এজন সদস্য হ'বলৈ পাই অসম গণ পৰিষদৰ এজন সেনা হিচাপলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।